হয় 4 নহলে 3-2 আজি ইণ্ডিয়াৰ অন্তিমখন মেচ বিফৰ ৱৰ্ল্ড কাপ আজি ইণ্ডিয়া জিকিবলৈ হলে এই তিনিটা কাম কৰিব লাগিব প্ৰথম কথা পাৱাৰ প্লে বেটেল ইণ্ডিয়া জিকিবই লাগিব পাৱাৰ প্লে ইণ্ডিয়াৰ হয় কেতিয়াবা 80 ৰান হয় আৰু কেতিয়াবা নতুবা 60 ৰানত তিনিটা উইকেট যায় অভিষেক শৰ্মাই আজি ভাল খেলিব লাগিব সঞ্জু চেমছনে নিজৰ উইকেট বচাই ৰান কৰিব লাগিব কিয়নো পাৱাৰ প্লেত যদি ইণ্ডিয়া ৰান এটা নিৰ্দিষ্ট ৰান কৰিব নোৱাৰে তেতিয়াহলে আমাৰ পিছফালে বেটিঙৰ ফালে বহুখিনি প্ৰেছাৰ আহি যায় দ্বিতীয় যুদ্ধ মিডল অভাৰত স্পিন বলিং যেতিয়া আমাৰ ইণ্ডিয়াৰ স্পিন বলিং ভাল হয় তেতিয়া আমাৰ মেচখনত বহুখিনি আমি আগবাঢ়ি থাকো গতিকে স্পিন বলিং মিডল অভাৰত স্পিন বলিঙত যথেষ্ট গুৰুত্ব দিব লগা হৈ আছে বিশেষকৈ যোৱা কিছু সময়ত আমাৰ স্পিন বলিঙৰ মুখ্য বলাৰ হিচাপে কুলদীপ যাদৱক ব্যৱহাৰ কৰি থকা হৈছে কিন্তু কুলদীপ যাদৱক যোৱা কেইদিনমানৰ পাৰফৰ্মেঞ্চ ইমান ভাল দেখা হোৱা নাই সেইকাৰণে ৰান বহুখিনি গুচি যায় আৰু আমাৰ বলাৰৰ ওপৰত ডেথৰ ফালে প্ৰেছাৰ পৰে তৃতীয় হ'ল ডেথ বলাৰ্ছৰ ভাল বলিং যোৱা মেচত আপোনালোকে দেখাই পাইছে অৰ্জদীপ সিং হৰ্ষিত ৰাণা আৰু যশপ্ৰীত বুমৰাহ তিনিওজনে বৰ বেয়াকৈ মাৰ খাইছে বিশেষকৈ নিউজিলেণ্ডৰ বেটছমেন ডাৰেল মিটচেলে তেওঁলোকক বৰ বেয়াকৈ কোবাইছে যিটো একচেপ্টেবল নহয় কাৰণ যশপ্ৰীত বুমৰাহ এজন বিশ্বৰ ভিতৰত আটাইতকৈ ভাল বলাৰ কিন্তু অৰ্জদীপ সিং আৰু হৰ্ষিত ৰাণাৰ পৰা আমি ভাল পাৰফৰ্মেঞ্চ আশা কৰিছো গতিকে ইণ্ডিয়াই এইখিনি ঠাইত ভাল প্ৰদৰ্শন কৰিব পাৰিলে আজি মেচত ইণ্ডিয়া নিশ্চিতভাৱে জয় হ'ব আজি মোৰ প্ৰেডিকশ্যন ইণ্ডিয়া মেচ জিকিব আৰু আমি চিৰিজ 4-1 হৈ জয় হ'ম আপোনালোকে কি ভাবে প্লেইং 11 কি হ'ব লাগে আজি কোন জিকিব কমেণ্টত ফলো কৰক জয় অসম